নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে জনাইছো ঢকুৱাখানাৰ পৰা স্বাগতম আজি এটা বৰ সুন্দৰ জেগাত আছো ভাবিলো অকণমান কিছু দৃশ্যাংশ আপোনালোককো দেখাও গতিকে চাই থাকক আমাৰ আজি এই বিশেষ ভিডিঅ'টো পোনপ্ৰথমে সকলোকে জনাইছো নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা আৰু সকলোৰ বাবে বছৰটো শুভ হওক মংগলময় হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আজি আমি এটা বৰ সুন্দৰ পৰিৱেশত উপস্থিত হৈছিলো আৰু মই তাকে ভাবিলো আমাৰ সকলো সাবস্ক্ৰাইবাৰ বা আমাৰ দৰ্শকসকলক জ্ঞাতাৰ্থে মানে ছবিটো ময়ো অকণমান দেখাই দিম বুলি ভাবিলো লগত আমাৰ এয়া সহধৰ্মিনী মিছ মিনালী আৰু দুইজন আহিলো উপস্থিত আছো খুব সুন্দৰ জেগা এইখন হৈছে লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ অন্তৰ্গত শিঙৰা নামৰ ঠাইডোখৰত উপস্থিত আছো আৰু ইয়াত এটা দৃশ্যটো খুব ভাল লাগিলে যে বহুত দিনৰ মূৰত আজি বাঁহৰ দলং এখনো উঠিলো বাঁহৰ দলংখন এইখন আৰু এইফালে যদি দেখো কাষতে এটা জান আছে আৰু এইফালে খুব যিমান দূৰলৈকে আৰু আপুনি যদি যিটো কয় ন মই প্ৰায় শব্দটো ব্যৱহাৰ কৰোঁ হালধীয়া দেশ দেখে হালধীয়া সকলো ফালে গতিকে বাৰু মই কথাবোৰ কৈ থাকিলে নহব কওক অনুভৱ কেনেকুৱা ভাল লাগিছে নে ভাল লাগিছে মই এনেও ঢকুৱাখানা ভাল পাওঁ গতিকে আজি আকৌ ঢকুৱাখানালৈ এপাক অহাৰ সুযোগ পাইছো ভাল লাগিছে আৰু হালধীয়া দেখিলে খুব ভাল লাগে মানে এক মনোমোহা দৃশ্য আৰু গতিকে ভাল লাগিছে বহুত আৰু এইখন যে পাৰ হওঁতে ভয় লাগিছিলে নে অকমান বাঁহৰ দলংখন পাৰ হবলৈ ভয় কেলে লাগে তলত পানীও নাই ধৰক একদম ধৰক আমি উঠি দিছো আপোনাৰ কিমান কপনি উঠিছে ভাল লাগে দলংখনত উঠি এনেকে জোকাই দিবলৈ মানে ভাল লাগে ন আৰু সেইফালে নাওখনো আছে মই বাৰু ফটো দেখাই দিম বাৰু সেইফালে হাকু এডালো আছে হাকুডালো দেখাই দিবা হাকুডালৰ ওপৰত উঠিবলৈ আপোনাক ওপৰতো উঠিমগে আৰু মানে কি হয় আজি সম্পূৰ্ণ এটা গাঁৱলীয়া ভিডিঅ' বনাও বুলি ভাবিলো যে গাঁৱত য'ত নাও হাকু বাঁহৰ দলং আৰু সেইফালে গৰু চৰি আছে পথাৰ আৰু এইফালে আমাৰ আজি খুব ধুনীয়া হালধীয়া আছে আৰু এইফালে যদি দেখাও এজোপা বগৰীও আছে চেষ্টা কৰিম সকলো বস্তু দেখালে বাৰু চাই থাকো বগৰী এইফালে সৰিয়হনিৰ কাষতে বগৰী এইফালে আমাৰ হাজৰিকাই বগৰী পাইছে খুব সুন্দৰ নে এইটো খহিলে ৱাও কেনেকুৱা টেঙা নে মিঠা মজাত মিঠা এই যিটো দৃশ্য ন আগতে আমাৰ ঘৰৰ কাষত ইলা জেঠাই বুলি এঘৰ আছিলে তেখেতলোকৰ ঘৰত আমি এনেকে বগৰী সোৱাদ লৈছিলো চপৰা মাৰি এবাৰ চপৰা মাৰোতে এটা মাথা ফাটি গৈছিলেগে গতিকে সেই দিনবোৰ মানে ৰিঙিয়াইছে মনটো মানে সেই দিনবোৰ কথা মনত পৰি গৈছে গতিকে সঁচাকে চহা জীৱনটো যে কিবা এটা সোৱাদ এইবোৰে আৰু ৱাও চাক বগৰীটো কি ধুনীয়া বগৰী গতিকে এইটো এবাৰ সোৱাদ লৈ চাওঁ কেনেকুৱা খাবলৈ ধুনীয়া বালিয়া অলপ মোৰ মনত আছে যেতিয়া মই কৰ্মসূত্ৰে কেতিয়াবা ঢকুৱাখানালৈ আহো তেতিয়া এইবোৰ যেতিয়া বাৰিষা দিনত আহো নহয় চাৰিওফালে কেৱল পানী একদম হাইৱে কাষলৈকে পানী হৈ থাকে আৰু চাৰিওফালে বগা হৈ থাকে আৰু আজি দেখি আজি হালধীয়া হৈ গৈছে ইমান এটা সুন্দৰ ধুনীয়া দৃশ্য মই এটা বস্তু মানে মোৰ এটা ভাল লগা দৃশ্য আছে এইডাল সাকুডাল আহকচোন সাকুডাল উপভোগ কৰোঁ সময়ত এইডাল হৈছে একমাত্ৰ যাতায়াতৰ ব্যৱস্থা যিডালৰ জৰিয়তে এক ঠাইৰ পৰা ইটো পাৰৰ পৰা সিটো পাৰলৈ যোৱা হয় আৰু এতিয়া বাৰু পানী নাই তথাপি ইয়াৰ উঠা প্ৰেক্টিচ নাথাকিলে কিন্তু একে কঁকাল মূৰে ভাগিব নাভাগিবি ভাগি থাকিব হে ৱাও মজা অভিজ্ঞতা সৰুতে আমি পঢ়িছিলো যে ঢকুৱাখানা এৰী মুগাৰ বাবে বা মুগা সূতাৰ বাবে বিখ্যাত আৰু আজি আমি সেই বিখ্যাত ঢকুৱাখানাত আছো আৰু ঢকুৱাখানা এখন মুগা চুমনি বুলি কোৱাৰ লগে লগে ফাৰ্ম বুলি কোৱা হয় ইয়াত আমি দেখা পালো এগৰাকী
স্বাৱলম্বী মহিলা যিগৰাকীয়ে ধৰি লওক মুগা সূতাৰ লগত জড়িত আৰু ইয়াত এটা বৰ ধুনীয়া দৃশ্য কেইটামান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিটোৰ জৰিয়তে আপোনালোকৰ মুগা পলুৰ জীৱন পদ্ধতিখিনি আপুনি দেখিবলৈ পাব এই আপোনাৰ পাট মুগা নে এৰী মুগা এইটো পাট মুগা ন মুগা এৰী মুগাটো নহয় এতিয়া সিহঁতৰ কিমান দিন হৈছে ইহঁতৰ এতিয়া এই মাহত 3 মাহ হয় এতিয়া আমি আঘোণতে লগাইছো নহয় এতিয়া মাঘত পকি উঠিবগে ন 3 মাহ লয় আৰু এইটো পকিবলৈ কিমান দিন লাগিব পকিছে ন এতিয়া 4 দিন হৈছে আজি তাককে ওলাইছে আৰু 100-150 এনেকে আৰু সিহঁতে মানে কি ৰাতিও গছতে থাকে ন ৰাতিও গছতে থাকে যেতিয়া পকিব সিহঁতে নিজে নিজে নামি আহে তলৰ পৰা নামি আহিব আমি খোৱা লৈ ৰৈ থাকিম নহয় ধৰিবলৈ আৰু আপুনি এই চুমনিখনত কিমান মুগাৰ খেতি কৰে আমি এতিয়া ফাৰ্মত এইবছৰহে পুহিছো নহলে আমি নিজৰ চুম আমাৰ সৰু হৈ আছে পোহা নাই কিন্তু আমি লোকৰ চুমনিৰ লগতে পুহি তেনেকে পাওঁ আৰু দুঘৰ মানুহে গোট খাই পুহো যে বছৰত 8খন-9খন তেওঁলোকে পালে 8খন-9খন আমি পাওঁ সিমানখন তেনেকেই পাওঁ বৰ বেছি এটা এখনত কিমান মান দাম হয় এখনত এতিয়া 5.5 হৈছে 5.5 কিন্তু এখন মেখেলা ইয়াৰ মুগা সূতা হলে 6.5 ন এইটো পকা বুলি কয় ন এইটো পকা এই খৰখৰাই আছে ন এইটো খৰখৰাই থাকিলে মানে এইটো পকিলে আৰু দিনতো কেতিয়াবা আহি যায় হয় নেকি এটা কথা আছে যে মোৰ এজন দাদাই কয় যে যদি মুগা পলু বা পাট পলুৱে যদি কেনেবাকে কামুৰে বিজুলী ঢেৰেকনি মাৰিলেও নেৰে এইটো কথাটো কিমান দূৰ সঁচাটো এতিয়া মই ইমান নাজানো বাৰু আৰু এইটো এনে ভয় খুৱাবৰ কাৰণে কয় নহয় এইটো এনেই থাকে নহয় এনে ভয় খুৱাই ন এতিয়া আমাৰ এতিয়া সৰু ল'ৰা ছোৱালীবোৰ যদি গাত দি দিওঁ সিহঁতিতো ভয় কৰে বা কামুৰিছে বা চিঞৰিব এনে কয় আকৌ ভয় খুৱাই ন আৰু ইহঁতে এতিয়া পাত বিচাৰি ওপৰলৈ গৈ আছে ন এতিয়া সিহঁতে পাত খাবলৈ ওপৰলৈ গৈ থাকিব আৰু তাৰপিছত যেতিয়া পাত খাই হ'ব তললৈ আকৌ নামি দিব তললৈ নামি দিব চব খাই আদা কৰি দিয়ে মানে তাৰপৰা আকৌ পকা আহোঁতে পুৰা চব হুহুকৈ স্পীড আহে পকা ৰাতি চাওঁতে পুৰা স্পীড আহে তাৰপৰা ধৰিব লাগে ন ৰাতি আকৌ 8টামান বজালৈকে থাকিব লাগে আৰু কি কৰিছে মানে এইটো মানে এনেকে খাই আছো তাৰমানে খালে পকা হয় ন বৰ্তমান মোৰ গোটেই গাত আপোনালোকে দেখা পাব পলু আৰু এটা কথা আপোনালোকে এই বছৰি কিমান টকা আয় কৰে বুলি মই সুধিলে ভুল হ'ব কিমান মান কেজি মুগা পাবলৈ সক্ষম হয় কিমান কেজি হয় কেতিয়াবা ধৰক 4 কেজি মান হৈ যায় ন মা এইদৰে যি পাত আপুনি ধনু দেখিছে এই ধনুকাত কাঁড় দি মৰা নহয় এটা বিশেষ গুটি দি চৰাই খেদা হয় আৰু চৰাই খেদিবলৈ হলে এনেকে ধৰণে ন এই ফাকটোত ভৰাই ল'ব লাগিব তাৰপৰা এনেকে মাৰিব লাগিব ন আৰু গুটিবোৰ এইবোৰ নিজে বনাই লোৱা হয় নিজে হাতে বনাও আমি এইটো মাটিটো এনেকে হেৰিয়ে খচি তাৰপিছত আকৌ এনেকে পানী অকমান দি এনেকে বনোৱা হয় এনেকে হাতে তাৰপৰা ৰাতি হলে বাদুলি আৰু দিনত হলে চৰাই কাউৰী এইবোৰ চৰাই ফেঁচা আকৌ ভদকলি কাউৰী ইহঁতে মানে অসুবিধা কৰে ন এই মানে খাই টপাটপ খাই নিব সখীয়তী এনেধৰণে নামি আহি থাকিব এতিয়া যেতিয়া গধূলি সময়ত পকা ওলাব পকা ওলালেও এনেকে আহি থাকে আৰু এনেকে ওপৰৰ পৰা তললৈ আহি থাকিব এনেকে আৰু গছত যেতিয়া পাত শেষ হৈ যাব তললৈ নামি আহিব আৰু ইয়াৰ পৰা আপুনি বেলেগ এজোপা গছত আকৌ দি দিব লাগিব তেতিয়া হ'ব সেইটো কথা মুখৰ পিনৰ পৰা ধৰিলে মানে পলু দুখ পায় ন এতিয়া এই দুটা এনেকে চুবলৈ হলে এইটো এয়া আকৌ এইটো চুবলৈ হলে এনেকে তেনেকে সেইটো কথা এটা আচৰিত দৃশ্য আপোনালোকক দেখাম এইটো আপোনালোকে কোনে কয় মকৰল খং মানুহৰ আছে আপুনি চাব এতিয়া এই পলুটোক যদি মই এনেকে দিওঁ ই খঙতে মুখখন এনেকে দৰে ওপৰলৈ উঠাই দিয়ে এইফালে চাব এই পলুটোক যদি মই এনেকে দিওঁ ই একদম কামুৰিবলৈ
আছিল ঢকুৱাখানাৰ গৌৰৱ পৃথিৱীৰ বিখ্যাত মুগা পলু সুমনিৰ কিছু দৃশ্যাংশ। আশা কৰোঁ আপোনালোকেও ভাল পালে। ভিডিঅ'টো ভাল লাগিলে চাই অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু আমাক উৎসাহ দিয়া উদ্দেশ্যে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। 더는 참을 수 없을 것 같아 매번 거짓말로 흔들어 난 나를 모든 게 다 상처로 남아 ইয়াতে লৈ আগতে সৰুতে কেনেকৈ কি এনেকৈ 하루하루 쌓여가고 있는